এই ভিডিঅ'টো সম্পূৰ্ণ ফেমিলিৰ বাবে প্ৰস্তুত কৰা হৈছে আৰু ইয়াত দৰ্শকৰ চৰিত্ৰসমূহ সম্পূৰ্ণ কাল্পনিক। এই ভিডিঅ'টোৰ জৰিয়তে কোনো ব্যক্তিয়ে আঘাত দিয়াৰ লগতে কোনো ধৰণৰ নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আগ্ৰহী কৰাটো আমাৰ উদ্দেশ্য নহয়। আজিকালি চোন ঘৰৰ ভিতৰতে সোমাই থকা হয়। কি কবি দেখিৰা হাতত টকা পইচা নহয়ছে তেকা খোৱা পইচাই পোৱা নাই। মায়ের পেছৰ কৰি আনবা নৰা। এই মায়ে গম পাইছে গাৰু তলৰ পৰা চুৰ কৰা আজিকালি ৰুমতে সোমাব নিদিয়ে আৰু নৰাৰ দে বাদ দিয়া কাল ঘৰতে যাম আমি আড্ডা দিম অলপ। আহিছো ৰ লগতে এপিকো লৈ আহিলো। কি বলবি? কি ইমান টেনচন তোৰ? কি কবি আৰু কিহৰ টেনচন হ'ব? শিখৰ খাব পৰা নাই উদয় কেইদিন। কি কবি বাপে শিখৰ অম্পাৰ পৰা পকেট ক্ৰছ এনে যাম কি কৰে দেখা এই টেনচন ল'ব নালাগে ৰ এজনী ভাই এক পেকেট লিছে মাত্ৰ হয় নেকি? খাম ইবাৰ একেলগে। কি তুই চলিছিলে এক পেকেট তোৰ এটা খালে কি সদায় মোৰ পেকেটৰ ওপৰতে ঠাণ্ডা এইগিলা বাহিৰলৈ আমি নচলিব কিন্তু। এই ভাই কিয় বুলি তাৰ আগত মই ভাত খাই খাব লাগব তোৰ বুজি কিয় নখোৱা? খুল চুৰা বাচ্চা কি খুলবা শিখৰ পেকেট খুল। আগতে দেখোন এই পেপে শিখৰ কুকুৰে ঘুকা দিছিলি চব পাহৰি গেলি নেকি গিলা? হ'ব দে হ'ব যাব নাই শুনা কেলা ভাই মই এপিৰ খাতিৰতে খুলি আছো কিন্তু তাৰে মোক নোখোৱা খাবি দে অলপ বেছিকে দিবি মোক এই অলপমান নোকোলাই ওলাবাই নোখোজে ইয়ে পেকেটটা লৈছো দে খুল। ইচ্ছাই নাছিল কেলা তোমাৰ মচন নাচাই কিয় বহু চিপিৰে এটা Few moments later. মোৰ পেকেটত দিয়ে ঠাণ্ডা তাৰ কেলা তই দেখৰা এনে খাই দিছিলি নে এড্ৰেছ কৰ কেতিয়াবা খুৱাবো জি এক পেছে কুলিতে হেন মাল খা তুহে খা মই নাখাওঁ খা আমাকে দিলি হ'ব বেছি হেৰি কৰি থাকবা লাগে তুহে খা তুহা দে আমি আর কি দে আমি তো পালে ভালে পাম বেশি লাজ চাজ নহয় মানে হ্যাঁ হতে অলপ হ্যাঁ দেখা তুই অলপ লো বাকি কিনে মুয়ে মার দিং আর পেট চেদে বলে দে নাকি অলপ হ্যাঁ অলপ খা পুরা আছে অলপ খাই খাও বাদ দি এতিয়া তেল মাৰি লাভ নাই খাই আমি খালোই নহয় কি বলে দিলি আছে তো ফালতু মানুহ Yeah, boy. Oh no! জনি চুয়ারের বাচ্চা কেলা ঘুরা আছে কেলা ঘুরার দুটাও নাই বে তো কেলা কেতিয়াবা দিয়ে শুনো শিখর পাই আমি কৰিম ৰবা দে কিমান আৰু বাপে মায়ে পইচা বেছি কৰি খাবি কিবা কাম ধান্দা মাথা মাৰছে নে তোহা এঘৰা হা মাথা মাৰছে না নাই ৰ তুই যে আমাক কৈ আছা কেলা তুই নিজে কি বাম কৰা ন এ শুন মই মাথা মাৰছো তোহাৰ যদি ইণ্টাৰেষ্ট আছে তোহাক লৈ যাব পাৰো অন্তত তোহাৰ ঠিক কৰা দেখা তাত ধান্দাটো ওলাব এ ভাই সঁচা নেকি? অ এই মোকো লৈ যাওঁ তো বাপে মোক ইমান এনে বেকাৰ বুলি ঘৰত গালি পাৰি থাকে সিতা কমব অলপ কমচে কম চ লগত চ এ জুনি ভাই মোকো নিব লাগিব কিন্তু এই পেকে কেলাই নিলে নহ'ব মোকো তো চাহ খাব পইচা লাগে তোক নিবা পাৰো কিন্তু কিন্তু কি তোর জিহে চেহেরা পারবি না তুই হ্যাঁ পারবো না পি হে কি কয় জুনি ভাই চাতা কিনা পইচাটা ওলালি হল চাতার কারণে জান দিব পারো মই দে হ'ব দে লৈ যাম তোহা কিয় ইমান টেনশন লৈছা এই জনি ভাই থাকাতে টেনশনে ল'ব নালাগে তোহা খালি দৰমহা এটা কম হ'ব কিন্তু অলপ ফাৰ্ষ্ট টাইম কিন্তু ডিউটি ৰাতিপুৱা 6টাৰ পৰা আবেলি 6টালৈকে কৰিব লাগিব ইয়াতে বানুৰ দৰে বাহিৰলৈ মেগিলা কৰিলে নহ'ব তোহা এইগিলা বাদ দি কামটো কি? অঁ কামটা কি কামটা না তে কয় একো নকচোন কোন
তোহাতো ৰেল ষ্টেচন দেখছাই অঁ পাছত কচোন ক দেখছা না অঁ দেখছোঁ সৰুতে একবাৰ হাগবা লৈ গৈছোঁ হাক বাই গেছিলি দে তোহা যদি ৰেল ষ্টেচন দেখছা তোহাতো ৰেলো দেখছা আৰু সেই ৰেলৰ যাবাকেইটাত দুটা পাইখানা থাকে এনে জানা না তোহা জানবি তোহা এইগিলা একচুৱেলি টেকনিকেল কথা আৰু কামটা কিন্তু তাতেই মানে মানে কি এই যেতিয়া ৰেলখন যাই থাকে না মানুহবিলাকতো বিৰাট হাগা মোটা লাগে না অঁ অঁ তাতে যেতিয়া হাগবা যায় এই ট্ৰেইনখন বিৰাট এনেকে লৰে এই লৰাটোৱে মানুহটা এংকুৰে হাগে দিছোন তথাপি চাইডে চাইডে গুগিলা লাগে আৰু সেই গুগিলে তোহাৰ চাফা কৰিব লাগে কি জনি চোৱাৰৰ বাচ্চা কি হ'লে ভাল কাম বিচাৰি নাপালি কেনা মই ঘৰৰ পাইখানা চাফা কৰি নাপাং তুমি মোক এই ৰেলৰ পাইখানা চাফা কৰিব পঠোৱা কি চাইছা দেখা মাৰ ইয়াক মাৰ Oh shit, not good. ইয়াৰ পিছত জনিৰ অৱস্থা কি হ'ল খালি ডেকেৰা এই পিয়াৰৰ মানুহে গম পায় শেখৰ মিল কৰা মুজে এই মোক দিবি অলপ কেলা তেতিয়া এই দিবি দে অকণ নহয় ইমান এক্সাইটেড আছে ভাত খাই খাব লাগিব মোৰ এই মোক দিবি মোক ভাত খাম নহ'লে কি ঘৰত যা কেলা বাহিলাবি জনি হা শিখৰ পেকেট ললো না তোৰ এইবাৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ যদি ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব লগতে কেনেকুৱা পালে কমেণ্ট বক্সত জনাব আৰু এটা শ্বেয়াৰ কৰি দিব যাতে আমাৰ ভিডিঅ'বিলাক আমিও চোৱাৰ সুবিধা পায় আৰু যদি কোনোবাই নতুনকৈ চাই আছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেলটো যাতে আমি এনেকুৱা ধৰণৰ ভিডিঅ' বনাই থাকিবলৈ উৎসাহ পাই থাকোঁ ধন্যবাদ